নমস্কাৰ, আজি নতুন এটা ভিডিঅ'লৈ স্বাগতম। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সঘনাই যিকোনো নিয়োগ পৰীক্ষাত আহি থকা প্ৰশ্ন। আজিৰ প্ৰথমটো প্ৰশ্ন, সীমান্ত গান্ধী নামেৰে কাক জনা যায়? এটা অপশ্যন দিছে মহাত্মা গান্ধীক, জৱাহৰলাল নেহৰু, খান আব্দুল গফুৰ খানক, ৰাজেন্দ্ৰ প্ৰসাদক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব খান আব্দুল গফুৰ খানক। 2 নম্বৰ প্ৰশ্ন, মহাত্মা গান্ধীয়ে পোনপ্ৰথমে কোন দেশত সত্যাগ্ৰহ কৌশল প্ৰয়োগ কৰিছিল? ইয়াত অপশ্যন দিছে আমেৰিকাত, আফ্ৰিকাত, ফ্ৰান্সত, ইংলেণ্ডত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰটো আফ্ৰিকাত। 3 নম্বৰ প্ৰশ্ন, কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? ইয়াত অপশ্যন দিছে 1943 চনত, 1944 চনত, 1945 চনত, 1946 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1946 চনত। 4 নম্বৰ প্ৰশ্ন, আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন? অপশ্যন দিছে জৱাহৰলাল নেহৰু, ৰাজেন্দ্ৰ প্ৰসাদ, নেতাজী সুভাষ চন্দ্ৰ বসু, মহাত্মা গান্ধী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰটো নেতাজী সুভাষ চন্দ্ৰ বসু। 5 নম্বৰ প্ৰশ্ন, ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায়? ইয়াত অপশ্যন দিছে ৰেড ক্লিফ, ৰেড ক্ৰছ, মেকমোহন লাইন, ব্লেক লাইন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰটো ৰেড ক্লিফ। 6 নম্বৰ প্ৰশ্ন, মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম। এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল? এটা অপশ্যন দিছে জৱাহৰলাল নেহৰুৰ, মহাত্মা গান্ধীৰ, ৰাজেন্দ্ৰ প্ৰসাদৰ নে নেতাজী সুভাষ চন্দ্ৰ বসুৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰটো নেতাজী সুভাষ চন্দ্ৰ বসুৰ। 7 নম্বৰ প্ৰশ্ন, কোনটো আন্দোলনৰ সময়ছোৱাত মহাত্মা গান্ধীয়ে কৰিম কিমা মৰিম শ্লোগান দিছিল? ইয়াত অপশ্যন দিছে অসহযোগ আন্দোলনত, আইন অমান্য আন্দোলনত, ভাৰত ত্যাগ আন্দোলনত, খিলাফত আন্দোলনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ভাৰত ত্যাগ আন্দোলনত। 8 নম্বৰ প্ৰশ্ন, মহাত্মা গান্ধীয়ে লুনাইন ভংগ কৰা সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজত দূৰত্ব কিমান? মহাত্মা গান্ধীয়ে লুনাইন ভংগ কৰিবলৈ গৈছিল, তাৰ সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজত দূৰত্ব কিমান? ইয়াত অপশ্যন দিছে 380 কিলোমিটাৰ, 385 কিলোমিটাৰ, 390 কিলোমিটাৰ, 395 কিলোমিটাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 385 কিলোমিটাৰ। 9 নম্বৰ প্ৰশ্ন, জয় হিন্দ শ্লোগানটো কোনজন ব্যক্তি দিছিল? ইয়াত অপশ্যন দিছে মহাত্মা গান্ধীয়ে, নে সুভাষ চন্দ্ৰ বসুৱে, নে জৱাহৰলাল নেহৰুৱে, নে ৰাজেন্দ্ৰ প্ৰসাদে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব নেতাজী সুভাষ চন্দ্ৰ বসুৱে। 10 নম্বৰ প্ৰশ্ন, মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয়গৰাকী কোন? ইয়াত অপশ্যন দিছে টেনজিং নোৰগে, বাসেন্তি পাল, ইডমান হিলাৰী, তৰুণ শইকীয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বাসেন্তি পাল। 11 নম্বৰ প্ৰশ্ন, বিশ্বৰ ভিতৰত আটাইতকৈ দীঘল নদীখনৰ নাম কি? ইয়াত অপশ্যন দিছে নীল নদী, গংগা নদী, আমাজন নদী, পদ্ম নদী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব নীল নদী। নীল নদী কি হয় বিশ্বৰ ভিতৰত আটাইতকৈ দীঘল নদী। 12 নম্বৰ প্ৰশ্ন, বিশ্বৰ ভিতৰত আটাইতকৈ বহল নদীখনৰ নাম কি? ইয়াত অপশ্যন দিছে গংগা নদী, আমাজন নদী, নীল নদী, পদ্ম নদী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমাজন নদী। আমাজন নদী বিশ্বৰ ভিতৰত বহল নদী। 13 নম্বৰ প্ৰশ্ন, ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? ইয়াত ভাৰতৰ কথা সুধিছে। অপশ্যন দিছে গংগা নদী, ব্ৰহ্মপুত্ৰ নদী, গোদাবৰী নদী, যমুনা নদী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰটো গংগা নদী। 14 নম্বৰ প্ৰশ্ন, ভাৰতৰ আটাইতকৈ বহল নদীখনৰ নাম কি? ইয়াত অপশ্যন দিছে গংগা নদী, যমুনা নদী, গোদাবৰী নদী, ব্ৰহ্মপুত্ৰ নদী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰটো গংগা নদী। 15 নম্বৰ প্ৰশ্ন, ভাৰতৰ আটাইতকৈ গভীৰ নদীখনৰ নাম কি? ইয়াত অপশ্যন দিছে গংগা নদী, যমুনা নদী, ব্ৰহ্মপুত্ৰ নদী, গোদাবৰী নদী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ব্ৰহ্মপুত্ৰ নদী। অসমত থকা ব্ৰহ্মপুত্ৰ নদী ইয়াৰ গভীৰ আটাইতকৈ বেছি। 16 নম্বৰ প্ৰশ্ন, ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি? ইয়াত অপশ্যন দিছে ভূপেন হাজৰিকা দলং, মহাত্মা গান্ধীৰ দলং, দিবাংগ নদীৰ দলং, ৰাজমন্দিৰ বাইপাছ ব্ৰিজ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰটো ভূপেন হাজৰিকা দলং। 17 নম্বৰ প্ৰশ্ন, ভাৰতৰ সংবিধানখন কেতিয়া প্ৰস্তুত কৰা হয়?
ইয়াত অপশ্যন দিছে 1948 চনত, 1949 চনত, 1950 চনত, 1951 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1949 চনত। 18 নম্বৰ প্ৰশ্ন, ভাৰতৰ সংবিধানখন কেতিয়া কাৰ্যকৰী কৰা হয়? ইয়াত অপশ্যন দিছে 1948 চনত, 1949 চনত, 1950 চনত, 1951 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰটো 1950 চনত। 19 নম্বৰ প্ৰশ্ন, ভাৰতৰ সংবিধানখন প্ৰস্তুত কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হৈছিল? ইয়াত দিছে 2 বছৰ 11 মাহ 11 দিন, 2 বছৰ 11 মাহ 18 দিন, 2 বছৰ 10 মাহ 10 দিন। 4 নম্বৰটো দিছে 2 বছৰ 10 মাহ 18 দিন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰটো 2 বছৰ 11 মাহ 18 দিন। ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰিবলৈ লোৱা সময়। 20 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ পিতৃ কোন? ইয়াত অপশ্যন দিছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, ডক্টৰ বি.আৰ. আম্বেদকাৰ, জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী। ইয়াত শুদ্ধ উত্তৰটো হ'ব ডক্টৰ বি.আৰ. আম্বেদকাৰ। ডক্টৰ বি.আৰ. আম্বেদকাৰ কি হয়? ভাৰতীয় সংবিধানৰ পিতৃ হিচাপে জনা যায়। 21 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষত কেতিয়া পৰিকল্পনা আয়োগ গঠন কৰা হয়? ইয়াত অপশ্যন দিছে 1948 চনত, 1949 চনত, 1950 চনত, 1951 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰটো 1950 চনত। 22 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষত কেতিয়া পৰিকল্পনা আয়োগ কাৰ্যকৰী কৰা হয়? তাৰ আগতে আমি পাইছিলোঁ ভাৰতবৰ্ষত পৰিকল্পনা কেতিয়া প্ৰস্তুত কৰা হয়, এতিয়া আমি পাইছোঁ যে আয়োগ কাৰ্যকৰী কেতিয়া কৰা হয়। কনফিউজ নহ'ব। 1948 চনত, 1949 চনত, 1950 চনত, 1951 চনত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1951 চনত। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা 1951 চনৰ পৰা 1956 চনলৈ আৰম্ভ কৰিছিল, সেইটো কথা মনত ৰাখিব। 23 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষত কেতিয়া নীতি আয়োগ প্ৰৱৰ্তন কৰা হয়? ইয়াত অপশ্যন দিছে 2013 চনত, 2014 চনত, 2015 চনত, 2016 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 2014 চনত। আৰু লগতে আৰু এটা কথা মনত ৰাখিব, নীতি আয়োগৰ অধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰী। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই নীতি আয়োগ প্ৰৱৰ্তন কৰিছিল। 24 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষত কেতিয়া GST প্ৰৱৰ্তন কৰা হয়? অপশ্যন দিছে 2014 চনত, 2015 চনত, 2016 চনত, 2017 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 2017 চনত। 25 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষত কেতিয়া ৰিজাৰ্ভ বেংক স্থাপন কৰা হয়? ইয়াত অপশ্যন দিছে 1935 চনত, 1945 চনত, 1955 চনত, 1960 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1935 চনত। 26 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম বেংকটোৰ নাম কি? এইটো প্ৰায় প্ৰশ্ন আহি থকা দেখা যায়, গতিকে এই প্ৰশ্নটো মই উত্তৰ নকওঁ। ইয়াত অপশ্যন দিছে বেংক অফ হিন্দুস্তান, ভাৰতীয় ৰিজাৰ্ভ বেংক, ষ্টেট বেংক অফ ইণ্ডিয়া, পাঞ্জাৱ নেশ্যনেল বেংক। এই উত্তৰটো আপোনালোকে কমেণ্ট কৰি মোক জনাব লাগে। তাৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। 27 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? ইয়াত অপশ্যন দিছে হিন্দুস্তান টাইমছ, দ্য ইণ্ডিয়ান এক্সপ্ৰেছ, দ্য মৰাণ এক্সপ্ৰেছ, বেংগল গেজেট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰটো বেংগল গেজেট। ভাৰতৰ প্ৰথম বাতৰি কাকতৰ নাম হৈছে বেংগল গেজেট। 28 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? ইয়াত অপশ্যন দিছে দৈনিক বাতৰি, দৈনিক জনভূমি, প্ৰতিদিন টাইম, দৈনিক খবৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব দৈনিক বাতৰি। 29 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম আলোচনীখনৰ নাম কি? এইটো প্ৰায় আহেই। ইয়াত অপশ্যন দিছে বাহী, জোনাকী, অৰুণোদয়, সাতখৰী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অৰুণোদয়। অৰুণোদয় কি হয়? অসমৰ প্ৰথম আলোচনী। লগতে আৰু এটা কথা মনত ৰাখিব, এই আলোচনীখন 1944 চনত স্থাপন কৰা হৈছিল। 30 নম্বৰ প্ৰশ্ন,
কোনগৰাকী ব্যক্তিক লৌহ মানৱ হিচাপে জনা যায়? এটা অপশ্যন দিছে যাদৱ পায়েং, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, চৰ্দাৰ বল্লভভাই পেটেল, ৰাজেন্দ্ৰ প্ৰসাদ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চৰ্দাৰ বল্লভভাই পেটেল। লৌহ মানৱ বুলি কয় ভাৰতৰ। 31 নম্বৰ প্ৰশ্ন, ভাৰতৰ অৰণ্য মানৱ হিচাপে কাক জনা যায়? ইয়াত অপশ্যন দিছে চৰ্দাৰ বল্লভভাই পেটেল, ৰাজেন্দ্ৰ প্ৰসাদ, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, পদ্মশ্ৰী যাদৱ পায়েং। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব পদ্মশ্ৰী যাদৱ পায়েং। ভাৰতৰ অৰণ্য মানৱ হিচাপে কাক জনা যায়? পদ্মশ্ৰী যাদৱ পায়েংক জনা যায়। 32 নম্বৰ প্ৰশ্ন, ৰাম মন্দিৰ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যন দিছে দিল্লীত, উত্তৰ প্ৰদেশত, উৰিষ্যাত, কেৰেলাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব উত্তৰ প্ৰদেশত। আৰু লগতে আৰু এটা কথা মনত ৰাখিব, উত্তৰ প্ৰদেশৰ অযোধ্যাত এই ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰিছে। 33 নম্বৰ প্ৰশ্ন, চিল্কা হ্ৰদ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? ইয়াত অপশ্যন দিছে দিল্লীত, কেৰেলাত, উৰিষ্যাত, উত্তৰ প্ৰদেশত। এই প্ৰশ্নটো প্ৰায় আহে, ইয়াত উত্তৰটো মনত ৰাখিব, চিল্কা হ্ৰদ ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত। প্ৰায় প্ৰশ্নটো আহে। তাৰ পাছৰ প্ৰশ্ন 34 প্ৰশ্ন, কুতুব মিনাৰ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? ইয়াত অপশ্যন দিছে দিল্লীত, উত্তৰ প্ৰদেশত, উৰিষ্যাত, কলিকতাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব দিল্লীত। দিল্লীত কি হয়? কুতুব মিনাৰ আছে। 35 নম্বৰ প্ৰশ্ন, লালকিল্লা ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? ইয়াত অপশ্যন দিছে উত্তৰ প্ৰদেশত, উৰিষ্যাত, দিল্লীত, মহাৰাষ্ট্ৰত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব দিল্লীত। দিল্লীত কি হয়? লালকিল্লা অৱস্থিত। 36 নম্বৰ প্ৰশ্ন, তাজমহল ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? ইয়াত অপশ্যন দিছে উত্তৰ প্ৰদেশত, দিল্লীত, উৰিষ্যাত, আগ্ৰাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আগ্ৰাত। 37 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি গৰাকী কোন? ইয়াত অপশ্যন দিছে সৰোজিনী নাইডু, প্ৰতিভা দেৱী সিং পাটিল, ইন্দিৰা গান্ধী, নিৰ্মলা সীতাৰাম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব প্ৰতিভা দেৱী সিং পাটিল। কি হয়? ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি। 38 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন? এটা অপশ্যন দিছে ইন্দিৰা গান্ধী, নিৰ্মলা সীতাৰাম, প্ৰতিভা দেৱী সিং পাটিল, সৰোজিনী নাইডু। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধী কি হয়? ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী। 39 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী কোন? ইয়াত অপশ্যন দিছে কল্পনা চাওলা, চলিন, কলিত, চৰিনা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব, আমি চবেই জানোৱেই যে ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী বুলি ক'লে কল্পনা চাওলাক জনা যায়। 40 নম্বৰ প্ৰশ্ন শেষ সেইটো আৰু, মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম মহিলাগৰাকী কোন? ইয়াত অপশ্যন দিছে বাসন্তী পাল, প্ৰিয়ংকা মোহিত, অৰুণিমা সিনহা, সন্তোষ যাদৱ। এই শুদ্ধ উত্তৰটো হ'ব বাসন্তী পাল। ধন্যবাদ। যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব যাতে নিতৌ এনেদৰে ভিডিঅ' পায় আপোনালোকে।